নমস্কাৰ আজি মই লৈ আহিছো আপোনালোকলৈ লেটেষ্ট কালেকশ্যন টছ কটনৰ জোৰা দুটা ডিজাইনত গতিকে আহক চাও এটা হৈছে এইটো ডিজাইন গুণাৰে ৱৰ্ক কৰা আছে আৰু এটা হৈছে এইটো ডিজাইন সুতাৰে ৱৰ্ক কৰা আছে গতিকে এইটোৰ পৰাই আৰম্ভ কৰো এযোৰ খুব ধুনিয়া পাৰ্টি ওৱেৰ কাপোৰ হয় দেখিছে নহয় গুণাৰে ৱৰ্ক কৰা আছে ফুটাৰে ৱৰ্ক কৰা আছে আৰু যিসকলে বহুতে হয়তো কাপোৰযোৰ দেখি অলপ চিনাকি যেন পাইছে কাৰণ মই কৈ দিও কাৰণ যিহেতু ননী কটনৰ কাপোৰ সকলোৱে পিন্ধিব নোৱাৰে তাৰ বাবে কি কৰিছে জানেনে এইবাৰ টছ কটনৰ আপোনালোকৰ ননী কটনৰ ডিজাইনটো ইয়াতে দি দিছে খুব ধুনিয়া লাগিছে আৰু এইযোৰ কাপোৰ কিন্তু ৰেডি টু ওৱেৰ হয় দেই অকল ব্লাউজটো সিলাই কৰি পিন্ধিলে হ'ল গুঠাও আছে আৰু আচলটো চাওকচোন বিৰাতে ধুনিয়া যেহেতু গুণাৰে ৱৰ্ক কৰা আছে বিয়া খাব গলে একদম জিলিকি থাকিব আৰু ইয়াৰে কালাৰ পাব এটো এটা পিচ কালাৰ হয় ইয়াৰ মাজতে দেখাই দিছো এটো এটা পিচ কালাৰ হয় এই কাপোৰযোৰ যে পিন্ধিলে কিমান ভাল লাগিব একদম গুণাৰে ৱৰ্ক কৰা আছে যেহেতু একদম জিলিকি থাকিব এইটো আসল আৰু সেম হয় ইয়াৰে আপোনালোকৰ মেখেলা সিলাই আছে অকল ব্লাউজটো সিলাই কৰিলে পিন্ধিলে হ'ল আৰু এইটো এটা কালাৰ আছে স্কাই ব্লু আৰু নেক্সটটো যেটো আপোনালোকক কৈছিলো এইটো জোৰা এইটো সেমে হয় ননী কটনৰ ডিজাইনতে ইয়াতেও আসলটো তেনুকাই দিয়া আছে কিন্তু ইয়াৰে আসলটো অকমান বহলকৈ দিয়া হৈছে আৰু সেম হয় ইয়াতে অকল খুটাৰে ৱৰ্ক কৰা আছে আৰু গজ ডিজাইনৰ ৱৰ্ক কৰা আছে ইজুৰো পাৰ্টিৰ কাৰণে পাৰফেক্ট হয় গৰমত পিন্ধিব পাৰে কমফৰ্টেবল হয় আৰু ইয়াৰে কালাৰ এইটো এটা আনকমন কালাৰ হয় খুব ধুনিয়া মানে গৰ্জিয়াস লাগিব আৰু এইজু কাপোৰ পিন্ধিলে খুব কমফৰ্টেবল হয় গতিকে জাক লাগে সোনকালে তলত দিয়া WhatsApp নম্বৰটোত কন্টাক্ট কৰিব দেই খুব ধুনিয়া হয় আৰু ইয়াৰে এই দুজোৰৰ কিন্তু আপোনালোকৰ মেখেলাখন সিলাই কৰোৱা নাই অকল গুঠাহে আছে মেখেলাখন সিলাই কৰিব লাগিব গতিকে যিসকলে বিচাৰে সোনকালে তলত দিয়া নম্বৰটোত WhatsApp কৰিলে হ'ল আৰু ইয়াৰ মাজত মই এটা কথা কৈ দিও যেতিয়া মই কাপোৰৰ নামবিলাক কৈ থাকো আপোনালোকে যাতে ভালদৰে শুনে কাৰণ কিয় যেহেতু কাপোৰৰ আজিকালি বহুত মানে ডিজাইনৰ ওলাইছে নামও একে হয় গতিকে মই কম কিবা এটা আপোনালোকে ভাবিব কিবা এটা গতিকে যাতে মিসআন্ডাৰষ্টেণ্ডিং নহয় তাৰ বাবে আপোনালোকে নামটো কোতে ভালদৰে শুনি লব আৰু মোক WhatsAppতো আপোনালোকে সুধি লব পাৰে কোনো প্ৰবলেম নাই গতিকে যিসকলক লাগে সোনকালে কন্টাক্ট কৰিব কাৰণ এয়া একদম লেটেষ্ট কালেকশ্যন হয় সোনকালে নহলে সেল হৈ যাব সোনকালে WhatsApp কৰিব দেই ধন্যবাদ